नमस्कार यूट्यूब स्वागत है आप सभी को सेटिया ब्लॉग में আমি আজি যাবলৈ ওলাইছোঁ আকাশীগংগা ফালে মানে ভিডিঅ'টো আৰম্ভ কৰিবলৈ নহ'ল ৰুমত থাকোঁতে এতিয়া ওলাই আহিলোঁ প্ৰায় আধা বাট পালোহি আধা বাট পাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু মোৰ লগত আছে মিষ্টাৰ ডিচি হাই কৰোঁ হাই ব্ৰো আৰু আকাশীগংগাৰ বিষয়েনো কিনো ক'ম আপোনালোকে প্ৰায় জানেই চাগে তথাপিও তাত গৈ পিনি ক'ম বাৰু ব'লক গৈ থাকোঁ हाँ ऐसे हाथ दिखाते हैं ऐसे ऐसे हाँ देखिए ऐसे ही दिखा रहे हैं दिखा रहे हैं क्या ऐसे कि इतना सुंदर पहाड़ है कैसे दिखाते এইফালে চাওক কি সুন্দৰ বা বন্ধুসকল এইফালে চাওক কি সুন্দৰ পাহাৰ বা এইফালে চাওক কি সুন্দৰ খুব সুন্দৰ লাগিছে দেখি এইফালে এইবিলাক এইটো দেখিছে যিটো এইটো গোটেইটো শিলৰে পাহাৰ গোটেইটো শিল এই পানী বৈ অহা চিন আছে কিছুমান দেখিছে নহয় খুব সুন্দৰ পাহাৰৰ মাজে মাজে আৰু এটা কথা ক'ব পাহৰি গ'লোঁ আপোনালোকক যে আমি আহিছোঁ যিটো আকাশীগংগালৈ আহিছোঁ আকাশীগংগা অৰুণাচলত পৰে মানে অৰুণাচল এইটো লিকাবালিত পৰে আকাশীগংগাটো এইফালে চাওক কি সুন্দৰ বন্ধুসকল শেষত আহি আমি আকাশীগংগা পাইছোঁহি মানে এয়া দেখিছোঁ বোটখন ইয়াত পাইছোঁহি আৰু যাম আৰু তললৈ নামি যাব লাগিব বহুত ষ্টেপ আছে বুলি শুনিছোঁ তাকে গৈ চাওঁ বন্ধুসকল আমি এইফালে দিয়ে নামি যাব লাগিব বন্ধুসকল বহুত ষ্টেপ আছে ভাগৰে লাগিব চাগে বহুত গৈ থাকোঁ কিমান ষ্টেপ আছে সেইটো নাজানো গৈ থাকোঁ ব'লকচোন বাৰু বন্ধুসকল ভাগৰ লগা মানুহৰ কাৰণে বনাই থৈছে আমাৰ ভাগৰ লগা আমি নবহোঁ আৰু গৈ থাকোঁ আৰু বন্ধুসকল বহুত আহিছোঁ ভাগৰ লাগিছেগৈ আৰু লাহে লাহে কিন্তু নাপাইছোঁ আৰু গৈ থাকোঁচোন বাৰু কিমান দূৰ যাব পাৰোঁ বন্ধুসকল শেষত আহি পাইছোঁহি আৰু দেই ভাগৰ লাগি গ'ল বহুত ঘামি অৱস্থা নাইকিয়া হৈ গৈছে ইফালে নামি যাব লাগিব বেছি দূৰ নাই আৰু কেইটামান ষ্টেপ নামিলে পামগৈ আৰু মন্দিৰত সোমাই সেৱা চেৱা কৰি লওঁ তাৰপিছত আগবাঢ়িম আৰু অলপ চিনেমেটিক টাইপত দেখুৱাবলৈ চেষ্টা কৰিছোঁ কেনেকুৱা লাগিছে ক'ব আপোনালোকে বা ঝৰ্ণা শব্দ শুনিছে আপোনালোকে বন্ধুসকল মন্দিৰত সোমাই সেৱা চেৱা কৰিলোঁ এতিয়া আমি যাওঁ মেইন জেগালৈ য'ত নেকি আকাশীগংগা য'ত বালি পৰি ঝৰ্ণাটোলৈ যাম তালৈ যাওঁ ব'লক বন্ধুসকল ফাইনেলি আহি পাই গ'লোঁ আমি আকাশীগংগা এইফালে চাওক কি সুন্দৰকৈ বৈ আছে জুৰিবা পানী মানে বৰষুণ দিয়া নাই যদিও বৰষুণৰ নিচিনা পানী পৰি আছে দেখিছে নহয় এইবোৰ আৰু এই আকাশীগংগাৰ কথাটো যে মই ক'ম বুলি কৈছিলোঁ যে আপোনালোকক ইয়াৰ কথাটো হ'ল মানে কি এই ওচৰত যে আছে মালিনী মন্দিৰ সেই মালিনী মন্দিৰত যেতিয়া শ্ৰীকৃষ্ণই বোলে ৰুক্মিণীক পলুৱাই আনি তাত থৈছিলে আৰু সেই মালিনী থানৰ পৰা এটা তলে তলে সুৰংগ আছে বোলে সেই সুৰংগটো আকাশীগংগালৈকে আছে আৰু এই আকাশীগংগাত মানে ৰুক্মিণীয়ে বোলে গা ধুবলৈ আহিছিলে সেই তেতিয়াৰ পৰা এইটো আকাশীগংগাৰ নাম হ'ল বুলি কয় শুনামতে আৰু মানুহে কোৱা মতে এইফালৰ পৰা বৈ আহিছে দেখিছেনে ফাকে এই খুব সুন্দৰ জেগা ভাল লাগিছে আহি আপোনালোকেও কেতিয়াবা আহিব বন্ধুসকল এতিয়া তললৈ নামি আহিলোঁ ইয়াত সোমাইছোঁ ইয়াত য'ত নেকি গা ধুইছিলে বুলি কৈছিলোঁ যে ৰুক্মিণী তাতে আমিও এতিয়া গা ধুম ইয়াত গা ধুলে বোলে মানুহৰ পাপ চাপ কিবা কিবি থাকিলেও খণ্ডন হয় বুলি কয় গতিকে একো নানিলোঁ কিন্তু উপায় নাই এইটো পেণ্টটো পিন্ধিয়ে গাটো ধুব লাগিব আৰু ঠিক আছে আহক গা ধুব লগতে বন্ধুসকল গা চা ধুই ৰেডি হ'লোঁ তেনেকৈ পেনে চেনে পৰি দিলোঁ আৰু গা ধুবলৈ মন কৰি গৰম উঠিলে বহুত গৰম উঠিলে গাটো ধুই দিলোঁ আৰুনো কি ক'ম আজিলৈ ইমানতে সামৰণি মাৰিছোঁ আপোনালোকক ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ বন্ধুসকল যাওঁতেতো খুব ভাল লাগিলে এতিয়া আহোঁতেহে ৰকমটো ওলাইছে उठा ले रे
बाबा मुझे अमीर को नहीं रे, ये दो गरीबों को उठा ले।